কিছুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰা 5 বছৰৰ বিধায়ক তথা হোজাই জিলাৰ কংগ্ৰেছৰ সভাপতি ডক্টৰ অধন্য কুমাৰ দে আনুষ্ঠানিকভাৱে বিজেপি দল যোগদান কৰে। হোজাই বিভূতিভূষণ গেষ্ট হাউচত আয়োজিত বিশেষ যোগদান কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ডক্টৰ অধন্য কুমাৰ দে বৃহৎ সমৰ্থকৰ সৈতে প্ৰায় অৰ্ধশতাধিক কংগ্ৰেছীসকলে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। যোগদানৰ পূৰ্বে ডক্টৰ দে ঘৰত উপস্থিত হয় সাংসদ ভুৱনেশ্বৰ কলিতা। অনুষ্ঠানত উপস্থিত থাকে সৰ্বভাৰতীয় উপসভাপতি তথা প্ৰবক্তা বিজয়ন ইন্দ্ৰজিতৰ সমৰ্থিত প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ। আগন্তুক দিনত ডক্টৰ দে বিজেপি দলৰ হৈ কাম কৰি যাব বুলি প্ৰকাশ কৰে। पीछे से भी दोनों हाथ ऊपर करके मेरे साथ बोलिए भारत माता के। एक और बार भारत माता के। माननीय होजाई जिला सभापति কোন পরিস্থিতিতে আমাদের পুরনো দল ভারতীয় জাতীয় কংগ্রেসকে পরিত্যাগ করে এখানে এসে আমরা ভারতীয় सुनते हैं कि मोदी जी से लेकर जो फोकस पड़ी हुई है असम पर, यहाँ मुख्यमंत्री सर्बानंद सोनोवाल जी, हमारे फाइनेंस मिनिस्टर डॉक्टर हिमंत बिश्वा शर्मा जी और बाकी सब हमारे जो सरकार में है मिलकर मेहनत कर रहे हैं। एक प्रो इनकम्बेंसी का एटमॉस्फेयर है। तो बीजेपी प्लस 100+ का जो हमारा लक्ष्य है, जितने सारे सर्वेज आ रहे हैं, नेशनल चैनल्स के अन्य माध्यम से सर्वेज आ रहे हैं, सब हमें जीत की चित्र दिखा रहे हैं। आज আমার ভারতীয় জনতা পার্টির কানে একটা বিশেষ দিন। আমার সমগ্র ব্রহ্মপুত্র উপত্যকার এজন বিখ্যাত নেতা, এজন পাৰদৰ্শী নেতা, যিগৰাকীয়ে বিগত সময়ত সমাজক সেৱা কৰি আহিছে, ৰাইজক সেৱা কৰি আহিছে। বহুদিন মন্ত্ৰী হিচাপে, বিধায়ক হিচাপে আৰু সমাজৰ এজন নেতা হিচাপে আমাৰ সমাজক আৰু সমাজ গঠনত অৰিহণা যোগাই আহিছে। বিগত সময়ত আমাৰ এই হোজাই সমষ্টিতে আমি যি উন্নয়ন দেখিছোঁ, সেই উন্নয়নতো তেখেতৰ এক সিংহভাগ। সেইদিনা তাকে সময়তে মই কৈছিলোঁ যে দীৰ্ঘদিন 20 বছৰ কংগ্ৰেছৰ লগতে থকাৰ পাছতে মই কিয় কংগ্ৰেছৰ পৰীক্ষা কৰিলোঁ। কাৰণ কংগ্ৰেছ দল বৰ্তমানে ইমৰেলিটি আৰু ডিজনেষ্টিৰ মাজতে চলি আছে আৰু তেখেতে মানে কোনো লিডাৰশ্বিপ বোলা বস্তুই নাই। ফলতে এনেকৈ ধৰণে এটা দল, যি দলতে কোনো ডিজনেষ্টি দলতে ডিজনেষ্টি আছে, ইমৰেলিটি আছে। হোজাইৰ পৰা প্ৰশান্ত দত্তৰ ৰিপৰ্ট NDA 24/7।